Honorable LLB. মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় মন্ত্ৰী মহোদয়ক এটা কথা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ। চৰাইদেউ পৰ্বত চাহ বাগিচা যোৱা 45 দিনমান পূৰ্বৰ পৰাই NCLT-ৰ কাৰণে তাত NCLT-য়ে টেক অভাৰ কৰিলে। 40 কোটি টকা ধাৰ যি মালিক পক্ষ আছিলে দাৰ্জিলিং অৰ্গেনিক টি ষ্টেটে লৈ যোৱাৰ বাবে। এতিয়া তেওঁলোকৰ তাৰপিছত বাগানখন নিয়ম অনুসৰি চলিব লাগিছিল বেংকৰ অধীনত, কিন্তু যিজন মেনেজাৰ, এই মেনেজাৰজনৰ শ্ৰমিকসকলৰ লগত হোৱা সংঘাতৰ বাবে মেনেজাৰজনে অকৰ্তৃত্বশীলভাৱে লক আউট কৰি দিলে আৰু 45 দিন বন্ধ হৈ আছে। এতিয়া পাতৰ সময়, এইখিনি সময়ত তাৰ শ্ৰমিকসকলৰ যথেষ্ট ক্ষতি হৈছে। সেই গতিকে এই অচলাৱস্থাৰ বিষয়ে উপায়ুক্ত শিৱসাগৰ, উপায়ুক্ত চৰাইদেউৰ কাৰ্যালয়ত হোৱা বৈঠকত এই কথাখিনি শ্ৰমিক পক্ষৰ ফালৰ পৰা অৱগত কৰা হৈছিল। ইয়াৰ এটা সমাধান সোনকালে উলিয়াব লাগে। দ্বিতীয়তে কিছু আইনৰ সংশোধন কৰি হ'লেও যিসমূহ কোম্পানীৰ মালিকসমূহে বহু সময়ত বাগানবিলাক কেনেকৈ চলিছে নাজানে, আইনৰ সংশোধন কৰি তেখেতসকলে বছৰকত কমেও দুবাৰকৈ প্ৰতিখন বাগানলৈ অহাৰ ব্যৱস্থা, আৰু যিহেতু কোম্পানীৰ বাগানবিলাকত বহুতেই সামগ্ৰী যোগান ধৰে আৰু যিটো হঠাৎ ট্ৰেন্সফাৰ হৈ যায় শ্বেয়াৰ তেওঁলোকে নাজানে, তাৰ ফলত স্থানীয় যুৱকসকলৰো অসুবিধা হয়। তেওঁলোকে পাওনা থাকিলে কাক যাব ল'বলৈ দিবলৈ, এইবিলাক কথা। সেই গতিকে এনেকুৱা বাগান হস্তান্তৰ হ'লে সেয়া যাতে ৰাজহুৱাভাৱেও ঘোষণা হয়, ইয়াৰ আইনী ব্যৱস্থা কৰিব নেকি, মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰোঁ। Honorable Minister. ধন্যবাদ। অধ্যক্ষ ডাঙৰীয়া, সঁচাকৈ চৰাইদেউ পৰ্বতখন অচলা অৱস্থাত আছে। মই নিজে সেইখন চাহ বাগিচালৈ গৈছিলোঁ অধ্যক্ষ ডাঙৰীয়া, আৰু মই তাৰ যিখিনি ট্ৰেড ইউনিয়ন আছে, কৰ্মচাৰী সংঘ আছে, আমাৰ DC SP সকলোকে লৈ পেলাই প্ৰায় মই 3 ঘণ্টা সময় তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। আলোচনাৰ অন্তত সিদ্ধান্ত হ'ল অধ্যক্ষ ডাঙৰীয়া যে ছেকেণ্ড দিনাখনৰ পৰাই চাহ বাগিচাখন খুলি যাব, আৰু আলোচনা মৰ্মে চাহ বাগিচাখন খোলাৰো ব্যৱস্থা হৈছিলে ছেকেণ্ড দিনাখনে। কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ ডাঙৰীয়া, তাতে সৰহসংখ্যক শ্ৰমিকে বা কৰ্মচাৰীসকলো, যিজন পৰিচালক তাত আছে সেই পৰিচালকজনক তাত বিচৰা নাই। আমি বহু চেষ্টা কৰিলোঁ যে তেওঁক মানে যি হ'ল বৰ্তমান তেওঁলোকে সকলোকে মিলাই মিলি পেলাই যাতে বাগানখন চলক, যাতে বাগানখন চলিব পাৰে, কিন্তু কোনো কাৰণতে তাৰ শ্ৰমিকসকলে মানি নলয় মেনেজাৰজনক। আৰু হয় অধ্যক্ষ ডাঙৰীয়া, ময়ো বহু তদন্ত কৰি পেলাই গম পাইছোঁ যে যিজন পৰিচালক তাতে আছে সেই পৰিচালকজন বিভিন্ন সময়ত বিভিন্ন কাৰণত শ্ৰমিকসকলক বিভিন্ন বিষয়ৰ ওপৰত বঞ্চিত কৰি ৰাখিছে, বিভিন্ন সময়ত তেওঁ হাৰাশাস্তি কৰিছে, যাৰ কাৰণে শ্ৰমিকসকলে তেওঁক নিবিচাৰে। আচলতে আমি তেনেকৈ ধৰণৰ মালিক গোষ্ঠীক আমি কৈছোঁ যে তেখেতক যদি আঁতৰাই দিলে বাগিচাখন হয়, কিন্তু এতিয়া হয়তো কোৰ্টত চলি আছে, কোৰ্টৰ ওপৰত আছে, সেইকাৰণে অলপ অসুবিধা হৈছে। কিন্তু আমি যদি এই পৰিচালকজনক তাৰ পৰা আঁতৰাই দিয়াৰ ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে বাগানখন আগৰ দৰে চলিব। আৰু মই নিজেও এই আমাৰ এছেম্বলিৰ পাছত মই নিজেও অধ্যক্ষ ডাঙৰীয়া বাগিচাখনলৈ যাম। মই বিধায়ক ডাঙৰীয়াকো মই কথা পাতিছোঁ, আমি দুইজনে গৈ পেলাই আমি অকণমান চেষ্টা কৰিম। সঁচাকৈ তাত শ্ৰমিকসকলৰ যথেষ্ট অসুবিধাৰ মাজত আছে অধ্যক্ষ ডাঙৰীয়া।